ঘৰতে থাকি বাহিৰত ওলাই নোযোৱাকৈ তাঁতশালখনত বহি মই 15-16 হাজাৰযোৰ উপাৰ্জন কৰিব পাৰিছোঁ। ঘৰৰ কাম কাজ কৰাৰ লগতে লগীয়া স্বামীকো চাব পাৰিছোঁ। তাতে মই সুখী আৰু ইয়াতে মই নিজকে স্বাৱলম্বী হ'ব পাৰিছোঁ বুলি ভাবিছোঁ। নমস্কাৰ, মই অসীম বৰা আছোঁ টেঙাখাটৰ ভাজনী গাঁৱত। আৰু আপোনালোকে দেখিছে মোৰ লগত আছে এগৰাকী মহিলা, যিগৰাকী মহিলাই এই তাঁতশালখনৰ পৰা নিজৰ পৰিয়ালটোৱে খুব সুন্দৰকৈ পোহপাল দিছে। এই তাঁতশালখনৰ উপাৰ্জনৰ টকাৰে তেখেতে নিজৰ পৰিয়ালটোৱে খুব সুন্দৰকৈ পোহপাল দিছে, নিজে খুব সুন্দৰকৈ স্বাৱলম্বী হৈছে। কাৰণ তেখেতে নিজৰ পৰিয়ালৰ সকলো দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছে। তাৰো এটা কাৰণ আছে, তেখেতৰ স্বামী মধুমেহ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ তেখেতে এতিয়া দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। সেইবাবে মহিলাগৰাকীয়ে ঘৰৰ সকলো দায়িত্ব নিজেই মূৰ পাতি ল'বলগীয়া হৈছে। আৰু এই তাঁতশালখনৰ জৰিয়তে তেখেতে উপাৰ্জন কৰে, এই তাঁতশালখনৰ জৰিয়তে তেখেত স্বাৱলম্বী হৈছে আৰু ঘৰখনৰ সকলো দায়িত্ব তেখেতে মূৰ পাতি লৈছে। মই তেখেতৰ লগত অকণমান কথা পতাৰ চেষ্টা কৰিম। দেখিবলৈ খুব সাধাৰণ যেন লগা এই আমাৰ অসমীয়াৰ এই তাঁতশালখনৰ পৰাই তেওঁ কিদৰে পৰিয়াল পোহপাল দিছে আৰু কিদৰে তেওঁ খুব সুন্দৰ এটা ভৱিষ্যতৰ সপোন দেখিছে, সকলোখিনি তেখেতৰ মুখেৰে আমি জনাৰ চেষ্টা কৰিম। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম ফুলে সোণোৱাল গগৈ। হয়, আপুনি কিমান বছৰৰ পৰা এই তাঁতশালৰ লগত আপুনি জড়িত হৈ আছে? মই এতিয়া বিয়া হোৱাৰ পাছৰ পৰা 18 চনৰ পৰাই জড়িত হৈ আছোঁ। হয়, মই সৰুৰ পৰাই তাঁত বৈ ভাল পাইছিলোঁ, সৰুৰ পৰাই তাঁত বওঁ। হয়, এই শালখনৰ পৰাই আপুনি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ উপৰিও ঘৰখন চলাবৰ বাবে যিখিনি ধনৰ প্ৰয়োজন হয় সেইখিনি তাঁতশালখনৰ পৰাই আপুনি উপাৰ্জন কৰে। হয়, আৰু আপোনাৰ কাপোৰ কানি যিসমূহ আছে সেই কাপোৰ কানিসমূহ মানে কি আপুনি বৈছে বা এতিয়া এখন কি বৈ আছে আপুনি? এখন মেখেলা আৰু ব্লাউজৰ পিচ বৈছোঁ। চাদৰখিনি ৰেডি হৈ গৈছে বাৰু। হয়, এইখন আপোনাক কোনোবাই অৰ্ডাৰ দিলে বয় চাগে? অৰ্ডাৰ আছে। হয়, আৰু আপুনি এনেই এখন যিহেতু ক'লে চাদৰ বা মেখেলা, তেনেদৰে আৰু আপুনি কি বয়? তেনেকৈ মেখেলা চাদৰ লগতে উকা যোৰা, গামোচা, চেলেং, ৰিহা, ছিংগল মেখেলা, পকোৱা সূতা চাদৰ এইবিলাক বওঁ আৰু। হয়, আৰু আপোনাৰ এতিয়া বস্তু মানে ষ্টকত কাপোৰ কানি কিমানখিনি আছে? ষ্টকত এতিয়া মেখেলা চাদৰ আছে দুযোৰটা। এনেই ষ্টকত নাথাকে, মোৰ হালতে চব বুকিং হৈ যায় আৰু কোনোবাই বুকিং কৰিলেহে মানে ৰেডি কৰি দিওঁ আৰু। হয়, যিহেতু তেখেতৰ স্বামী মধুমেহ ৰোগত ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান তেখেতে দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। তেখেতৰ লগত কথা পতাৰ চেষ্টা কৰিম। আপোনাক সোধাৰ বাবে দাদা বেয়া নাপাব, আপুনি যিহেতু দৃষ্টিশক্তি হেৰুৱাই পেলাইছে বুলি ক'লে, আপুনি নেদেখে মানে সুধিছোঁ দেই, আপোনাক বেয়া নাপাব যে আপুনি দূৰৰ বস্তু নেদেখে নে দেখাটো কি নেদেখেই নেকি একেবাৰে? নাই, এতিয়া মই একেবাৰে সম্পূৰ্ণ নেদেখা হ'লো। হয়, আগতে অলপ দেখিছিলোঁ, কিন্তু লাহে লাহে মানে মোৰ দৃষ্টিশক্তি সম্পূৰ্ণ নাইকিয়া হ'ল। আপোনাৰ চিকিৎসা চলি আছে? চিকিৎসা বৰ্তমান চলি আছিলে, কিন্তু এতিয়া বৰ্তমান ঈশ্বৰৰ ওপৰতে এৰি দিছোঁ আৰু আপুনি চশমাযোৰ যে পিন্ধি আছে, চশমাযোৰ মানে দেখা পোৱাৰ বাবে বা কিবা কাৰণে পিন্ধিছে নে কি কাৰণে? নহয়, মই এনেই মানে ধূলি মাকতি পোক পৰুৱা বা কিবা চকুত নপৰিবৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণেহে মই পিন্ধিছোঁ। টোটেলি মই নেদেখোৱেই তাৰমানে এতিয়া। হয়, আৰু কাপোৰ এই পদ্মিনী পাট অৰ্ডাৰ আছে, এইবোৰ বৈ থৈ দিছোঁ, অৰ্ডাৰ কৰা। তাৰপিছত এইযোৰ আপোনাৰ কাশ্মীৰী পাট, তাৰপিছত আৰু এইযোৰ আপোনাৰ পদ্মিনী কটন, তাৰপিছত এইযোৰ আপোনাৰ পদ্মিনী কটন। এইখিনি গোটেইখিনি আপোনাৰ অৰ্ডাৰ আছে নহয় জানো? আৰু এই গামোচা আপুনি বয়? গামোচাও বওঁ। গামোচাৰ ষ্টকত আছে এইবিলাক, মানে যদি কোনোবাই ল'ব বিচাৰে তেতিয়া ল'ব পাৰে। এইখিনি বগা জোৰ আছিলে, বগা জোৰ কাপোৰ চাদৰখিনি ৰেডি হৈ আছে, মেখেলা বৈ আছোঁ, ৰেডি কৰি আছোঁ, ৰেডি হোৱা নাই। এইবিলাক আপোনাৰ পদ্মিনী পকোৱা। এইটো আপুনি পদ্মিনী পকোৱা বুলি কয় ন? পদ্মিনী পকোৱা। এইখিনি মানে গোটেইখিনি আপোনাৰ যিখিনি আমাক দেখুৱালে এইখিনি সকলোখিনি অৰ্ডাৰ থকা নহয় জানো? আৰু এইখিনিতে আপোনাক আৰু এটা কথা সুধোঁ, আপুনি যিহেতু সাধাৰণ যেন লগা খুব এই তাঁতশালখন আমাৰ অসমীয়াৰ, এই তাঁতশালখনৰ পৰাই আপুনি স্বাৱলম্বী হৈছে বা ঘৰখন চলাবলৈ যথেষ্টখিনি তাৰ পৰাই আপুনি ধন উপাৰ্জন কৰে। আপুনি এনেই মাহেকত কিমানমান টকা সেই তাঁতশালখনৰ পৰা আপুনি উপাৰ্জন কৰে? মাহেকত মই এনে ঘৰৰ কাম বন সামৰি তাঁতখন বওঁ যিহেতু, মাহেকত 15-16 হাজাৰ মান থাকেগৈ আৰু। হয়, তাঁতশালৰ উপাৰ্জন আপোনাৰ? তাঁতশালৰ উপাৰ্জন।
হয় ভৱিষ্যতে কল্পনা কৰিছোঁ ডাঙৰকৈ তাঁতশাল এখন ল'বলৈ, বা আজিকালিতো আধুনিক প্ৰযুক্তিত তাঁতশাল ওলাইছে, হয় তেনেকে আৰু যদি কোনোবা শিপিনীসকলৰ বাবেও সুবিধা আছে বুলি তেনেকে শুনিছোঁ। হয় কিন্তু ক'ত কেনেকে কি প্ৰচেছত আবেদন কৰিব লাগে, কেনেকে ক'ত তেনেকে মানে বিশেষ গম নাপাওঁ। হয় তাৰ কাৰণে যদি কোনোবা মানে গণ্যমান্য ব্যক্তি আছে সেই বিষয়ে অৱগত হোৱা তাঁতৰ বিষয়ে তেনেকে যদি জনাই দিলে ভাল পাওঁ আৰু হয় তাতে তাঁতশালখন যাতে মই আৰু মানে বুকিংবোৰ মানে অৰ্ডাৰবোৰ ল'ব পাৰোঁ, ডাঙৰ পৰা ইচ্ছা আছে। তাতে কোনোবাই যদি জনা মানুহ আছে, কোনোবাই যদি জানে, বা অইলৰ ফালৰ পৰা হ'লেও বা চৰকাৰে হ'লেও দিছে বুলি কোৱা শুনো, কিন্তু ক'ত কেনেকে দিছে তাক নাজানো। যদি কোনোবাই জানে জনাই দিলে ভাল পাওঁ আৰু। আপোনালোকে দেখিলে এই মহিলাগৰাকীয়ে খুব সাধাৰণ যেন লগা এখন তাঁতশালৰ জৰিয়তে নিজৰ ঘৰখন খুব সুন্দৰকৈ পৰিচালনা কৰিছে, খুব সুন্দৰকৈ তেখেতে উপাৰ্জন কৰিছে আৰু নিজে স্বাৱলম্বী হৈছে। কিন্তু আজিৰ যি আধুনিক তাঁতশাল আছে, সেই আধুনিক শাল এখনৰো তেওঁ খুব প্ৰয়োজন, কাৰণ তেওঁ নিজৰ ব্যৱসায়টো অকণমান ডাঙৰ কৰাৰ তেখেতৰ ইচ্ছা আছে। আৰু সেইবাবে এই বিষয়ে জ্ঞাত যদি কোনোবা ব্যক্তি আছে, তেন্তে অনুগ্ৰহ কৰি তেখেতে কিদৰে ক'ত যোগাযোগ কৰিব লাগিব তেওঁ অকণমান আপোনালোকে জনাই দিব। তেখেতৰ যি যোগাযোগ নাম্বাৰ, সেই যোগাযোগ নাম্বাৰ মই ভিডিঅ'ত উল্লেখ কৰি দিম। আপোনালোকে অনুগ্ৰহ কৰি মহিলাগৰাকীক অকণমান সহায় কৰক। আৰু এটা কথা, তেখেতে যি কাপোৰ বৈছে বা তেখেতে যি কাপোৰ প্ৰস্তুত কৰে, সেই কাপোৰসমূহ যদি আপোনাক প্ৰয়োজন হয় তেতিয়াও আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ত।